Hello everyone, কি খাইছো মই ধৰিব পাৰিছেনে বাৰু? মই ফেহু খাইছো। মই মাৰ ঘৰত আহিলো। ফালে গৰুৱে পোৱালি দিলে, মাইকী পোৱালি এটি দিলে। চাওকচোন ৰাতিখন ইমান ঠাণ্ডাখনত পোৱালিটো কেনেদৰে কঁপি আছে, বেয়াই লাগিছে মোৰ দেখি পাই। ইফালে মানুহজনক কৈছো জুই একুৰা জ্বলাই দিয়াচোন বুলি। এইফালে জ্বলাই দিছে ধুনীয়াকৈ। আৰু এইফালে পপাই কৈছে জুই কোৱাৰ ওচৰত পোৱালিটো থাকিলে জঁপিয়াই দিব দেই, সেইবাবে পপাই ধৰি আছেহি। আৰু এইফালে মাকে মৰম কৰিছে পোৱালিটোক। আৰু এইফালে মা ফেহু খীৰাই হৈ গ'ল। এয়া চাওক, এইফালে মই এতিয়া চাকনি এখনত চাকিব লৈছোঁ। এয়া চাকনিখনত মই চাকি লৈছোঁ ধুনীয়াকৈ। আৰু এয়া মোৰ চাকি হ'ল। এইফালে মুখটোত বাকি লৈ আকৌ এইফালে মই এতিয়া চেনি দি ধুনীয়াকৈ গুলি ল'ম। এয়া মই ধুনীয়াকৈ চামুচ এখনেৰে গুলি লৈছোঁ। আৰু এইফালে মায়ে চুঙা কাটি আছে। এয়া ধুনীয়াকৈ চুঙা কাটি আছে। এয়া চুঙা 3টা হ'ল কাটি। তাৰপাছত এয়া মই এতিয়া চুঙাত ভৰাব লৈছোঁ। এয়া ধুনীয়াকৈ মই ভৰাই লৈছোঁ। তাৰপৰা এয়া মই খেৰে সোপা দি দিছোঁ ধুনীয়াকৈ, টাইটকেনে দি দিছোঁ যাতে ওলাই যাব নোৱাৰে। আৰু এয়া মোৰ ৰেডি হৈ গ'ল। এয়া মই ধুনীয়াকৈ এতিয়া মই জুইত দি দিম। ধুনীয়াকৈ জুইত দি দিছোঁ মই। এইফালে মানুহজনক কৈছোঁ খেৰ দুডালমান দিয়া বুলি, এইফালে খেৰ দি দিছে ধুনীয়াকৈ। চাওক ধুনীয়াকৈ জ্বলাই দিছোঁ। আৰু এয়া মোৰ হৈ গ'ল। এইফালে চাওক জুই দিওঁতে দিওঁতে দেৰিয়ে গ'লগৈ। এয়া মই এৰুৱাব লৈছোঁ। এয়া অলপ প্লেটত দেখিছেনে বাৰু? এয়া অকণমানকৈ দেৰিয়ে গ'ল। এয়া এৰুৱাই লৈছোঁ ধুনীয়াকৈ। আৰু এটা এইফালে এৰুৱাবলৈ মই এৰুৱাই আছোঁ। ইমানেই টাইটকৈ ধৰিলে মানে এৰুৱাবই পৰা নাই। এয়া প্লেটত উলিয়াই লৈ পেলাই মানুহজনে পাপাই খাই আছে চাহৰ লগত। আৰু এয়া মই খাবলৈ লৈছোঁ। এইফালে ৰাতিপুৱা সাঁজ দেই গাইজ। ৰাতি ভিডিঅ' বনাব নোৱাৰিলোঁ, ল'ৰাটোৱে আমনি কৰিলে শুবলৈ। এইফালে ৰাতিপুৱা লৰালৰিকৈ মায়ে দিছে, এয়া বনাই দিছে। মই কৈছোঁ বাকী একো যোগাৰ কৰিব নালাগে, এনেকেই হ'ব, বেলেগ এদিনা আহিম খাবলৈ। এয়া ল'ৰাটো ওলাই গৈ ৰেডি, মানে ঘৰত কোনো নাই সেইকাৰণে সোনকালে যাবলৈ লৈছোঁ। গোটেইকেইটা গুচি অহা হ'ল। মাক ক'লোঁ আৰু সোনকালে বনাবা ভাতটো, আমি ৰাতিপুৱাই সোনকালে উঠি যাবগৈ লাগিব। এয়া আমি আহি আছোঁ। আমিগৈ আৰু বেছি দিন নাই। মাৰ ঘৰ ওচৰতে হয়। এয়া বতাহ দিছে, বহুত বতাহ দিছে, ঠাণ্ডা লাগি গৈছেগৈ ৰাতিপুৱাই অহা। এয়া ধুনুটি উঠি আহিছে ধুনুকে। এইফালে মই ঘৰ আহি পালোহি। এইফালে মানুহজনে কাপোৰ খুলিবলৈ লৈছে। ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।